নমস্কাৰ আজি আমি জানিম কিয় পৃথিৱীৰ মাত্ৰ 1% মানুহ সফল হয় আৰু বাকি 99% মানুহ সফল নহয় কিয় কিছুমান মানুহে সফল হয় আৰু বেছিভাগ মানুহে একে ঠাইতে থাকি যায় কিয় এজন মানুহে নিজৰ সপোন পূৰণ কৰিব পাৰে আৰু আন এজনে কেৱল সপোন দেখি জীৱন কটাই দিয়ে আপুনি কেতিয়াবা ভাবিছেনে সফল মানুহৰ হাতত 24 ঘণ্টাতকৈ বেছি সময় নাথাকে তেওঁলোকৰ মগজুটো সৰ্বসাধাৰণ মানুহৰ দৰে একেই কিন্তু প্ৰশ্নটো হ'ল কিয় 99% মানুহে সফল নহয় আজিৰ এই ভিডিঅ'ত সেই কঠিন কিন্তু সঁচা কথাবোৰ জানিম ধৰি লওক দুজন বন্ধু আছে এজন ৰাহুল আৰু এজন অমন দুয়োজনৰে দুটা ডাঙৰ সপোন আছে দুয়োৱে ক'লে এদিন মই সফল হ'ম কিন্তু 10 বছৰৰ পিছত ৰাহুল সফল হ'ল কিন্তু অমন এতিয়াও একে ঠাইতে আছে কিয় কাৰণ সফলতা সপোনৰ ওপৰত নিৰ্ভৰ নকৰে সফলতা দৈনিক অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে সকলোৱে সাকসেস বিচাৰে কিন্তু ডিসিপ্লিন হেতু বহুত কম মানুহে বিচাৰে সকলোৰে সপোন আছে কিন্তু খুব কম মানুহে প্ৰতিদিনে কাম কৰে সফল মানুহে মোটিভেশনৰ বাবে অপেক্ষা নকৰে তেওঁলোকে কামটো আৰম্ভ কৰে বহুতে কয় মই এটা বিজনেস আৰম্ভ কৰিম মই এই এক্সামটো ক্ৰেক কৰিম কিন্তু কেতিয়া আগন্তুক সোমবাৰে তাৰ পিছৰ মাহত আগন্তুক বছৰত সাকসেস বিলংস টু পিপল হু এক্ট নট পিপল হু অনলি প্ল্যান অৰ্থাৎ কেৱল মাত্ৰ প্ল্যান কৰিলে নহব আপুনি আপোনাৰ সপোনৰ দিশত আগবাঢ়ি যাবৰ কাৰণে প্ৰথমটো খোজ ল'বই লাগিব বেছিভাগ মানুহে চেষ্টা নকৰে কাৰণ তেওঁলোকে ব্যৰ্থতাক ভয় কৰে সঁচা কথাটো হ'ল সাকসেসৰ বিপৰীত ফেইলাৰ নহয় সাকসেসৰ বিপৰীত হৈছে নট ট্ৰাইং এটা বীজ ৰোপণ কৰিছে পিছদিনাই গছ হৈ নাযায় কিন্তু আজিৰ মানুহে সকলো বস্তু তৎক্ষণাত বিচাৰে 10 দিন জিম কৰি ৰিজাল্ট বিচাৰে এক মাহ পঢ়ি টপ ৰেংক ল'ব বিচাৰে কিন্তু ৰিয়েলিটি বহুত বেলেগ হয় কাৰণ গ্ৰেট থিংছ টেক টাইম আজিৰ যুগৰ আটাইতকৈ ডাঙৰ শত্ৰুটো হৈছে ডিষ্ট্ৰেকশ্যন মাত্ৰ 5 মিনিটৰ বাবে ফোন খুলিলে 1 ঘণ্টা পাৰ হৈ যায় এদিন নহয় প্ৰতিদিন আৰু বছৰৰ শেষত দেখা যায় সপোনবোৰ একেই আছে কিন্তু সময়বোৰহে শেষ হৈ আছে 1% সফল মানুহে বিশেষ কিবা নকৰে তেওঁলোকে কেৱল এই কামবোৰ কৰে নিজৰ এটা ক্লিয়াৰ গোল থাকে ডেইলি ডিসিপ্লিন মেইনটেইন কৰে learning from failure protecting their focus তেওঁলোক পাৰফেক্ট নহয় তেওঁলোক persistent আপোনাৰ জীৱন 5 বছৰৰ পিছত কেনে হ'ব হেতু ভাগ্যই নিৰ্ধাৰণ নকৰে হেতু নিৰ্ধাৰণ কৰিব আপুনি আজিৰ দিনটো কেনেকৈ কটাইছে small habits small choices small actions these create extraordinary lives বন্ধুসকল 99% মানুহে সফল নহয় কাৰণ তেওঁলোকৰ সপোন নাই বুলি নহয় তেওঁলোকৰ ক্ষমতা নাই বুলিও নহয় কাৰণ তেওঁলোকে প্ৰতিদিনে সেই কামবোৰ নকৰে যিবোৰ সফলতাৰ বাবে প্ৰয়োজন হয় মনত ৰাখিব সাকসেস ইজ নট এন ইভেন্ট সাকসেস ইজ এ হ্যাবিট গতিকে আজিৰ পৰা আৰম্ভ কৰক পাৰফেক্ট হ'বলৈ চেষ্টা নকৰিব প্ৰগ্ৰেছ কৰিবলৈ চেষ্টা কৰক যদি আপুনি 1% মানুহৰ দলত থাকিব বিচাৰে কমেণ্টত লিখক আই উইল নট কুইট আৰু সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো অধিক মোটিভেশ্যন আৰু সেল্ফ গ্ৰোথ আৰু লাইফ চেঞ্জিং কণ্টেণ্টৰ বাবে আজিলৈ আহিছোঁ ধন্যবাদ